হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আজি মই বহু ঔষধি গুণেৰে ভৰা কলপচলাৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব আৰু মোক সঁহাৰি জনাব। পচলা ৰান্ধিবলৈ আমাক লাগিব এডাল কলপচলা। ভীমকলৰ কলপচলা হ'লে ভাল। এয়া দেখিছে, এইপাত হ'ল ভীমকলৰ কলপচলা। কলপচলা ক'লে বহুতে গমেই পাইছে হ'বলা, কলৰ পুলি, ওপৰৰ অংশ এৰুৱে ভিতৰৰ অংশ লৈছোঁ। এইডাল মই এতিয়া চকলীয়া কাটিম। আপোনাৰ ইচ্ছামতে কাটি ল'ব পাৰে, আপোনালোকে মিক্সিটো দি ল'ব পাৰে, কিন্তু মই মিক্সিত নিদিওঁ। প্ৰচেছটো চাই যাওকচোন, মইনো কেনেকৈ কাটিছোঁ। মই সময় আৰু সুবিধা পালেই কলপচলা খাওঁ। যিহেতু কলপচলাৰ আছে বহুতো উপকাৰী গুণ, মই কৈ শেষ কৰিব নোৱাৰোঁ। এই ভিডিঅ'ত মই কৈ শেষ কৰিবই নোৱাৰিম বাৰু। বহুতো আছে, মুঠতে আপোনালোকে পাৰিলে সপ্তাহত 2-3 দিন কলপচলা খাবই। আজিৰ জেনেৰেশ্যনে কলপচলা খাবলৈ পাহৰি গৈছে, কিন্তু এনেকৈ চকলিয়াই ল'লোঁ। চকলিয়াই লোৱাৰ পিছত মই ইয়াক এতিয়া গিলাচ এটালৈ থুকুচিম। মিহি মিহি কৰিম, সূতাৰ নিচিনা। মই থালখনৰ পৰা বাউলটোলৈ ট্ৰান্সফাৰ কৰিছোঁ। যিহেতু থালখনত গিলাচ থুকুৰিয়াবৰ বাবে অসুবিধা হ'ব, সেইবাবে মই বাতিটোতে লৈছোঁ, মানে বাউলটোত আৰু গিলাচ দি, সৰু গিলাচ এটা দি আপোনালোকে এনেকৈ থুকুচি ল'ব। বেছি সময় নালাগে, 4-5 মিনিটত হৈ যাব। দেখিছেনে কি সুন্দৰকৈ মিহি হৈছে। আপোনালোকে এনেকৈ কৰি ল'ব, নহ'লে মিক্সিটো দি ল'ব পাৰে। মিক্সিত দিলে মানে বেছি মিহি হয় আৰু খাবলৈ, মানে কলপচলাৰ যিটো নেকি চোবাই খালে যিটো সেয়া আহে, সেইটো আপোনালোকে নাপাব মিক্সিত দিলে। এইখিনি থুকুচি লোৱাৰ পিছত মই ইয়াতে দিছোঁ আলু, সৰু চাইজৰ আলু 2টা সৰুকৈ কাটি দিছোঁ, আৰু দিম ইয়াতে 1-1.5 মুঠিমান জোখৰ মচুৰ দাইলকণ দিলে চব্জিকণ খাই আৰু টেষ্টি লাগে। কেৰাহীত তেল অকণ দিছোঁ, তাতে দিছোঁ পিঁয়াজ। এইখিনি আৰু চবেই জানো, ক'ব লগা কি আছে। এটা দিছোঁ জলকীয়া, মাজতে ফালি দিছোঁ। তেলখিনি ভালকৈ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভজাৰ পিছত ইয়াতে দিম মই অকণমান ৰংগুৱা। আৰু মই ইয়াতে বেছি মছলা ব্যৱহাৰ নকৰোঁ। বেছি মানে কি, মছলা ব্যৱহাৰ নকৰোঁৱে বুলিব পাৰি। পিঁয়াজটো অনলি ভাজিম। কলপচলাৰ বহুতো উপকাৰী গুণ আছে। প্ৰথম কথা হ'ল, ডায়েবেটিছ ৰোগীয়ে কলপচলা খাবই লাগে। ডায়েবেটিছ ৰোগীৰ বাবে কলপচলা বহুত উপকাৰী। কলপচলা জুচ হিচাপেও খাব পাৰে আপোনালোকে। এচিডিটিৰ বাবে কলপচলা আৰু উপযোগী। কিডনী ষ্ট'ন ফ্লাছ কৰাটো কলপচলাই বহুতো ভূমিকা প্ৰদান কৰে। ইউৰিক এচিড কমোৱাটো কলপচলাই সহায় কৰে। হিমোগ্ল'বিনৰ পৰিমাণ কমি থাকিলে কলপচলা খালে হিমোগ্ল'বিনৰ পৰিমাণ বৃদ্ধি হয় বুলি কয়। আৰু কি ক'ম, বহুতো গুণ আছে মুঠতে কলপচলাৰ। আপোনালোকে পাৰিলে খাব। এইখিনি ভালকৈ ভাজি লৈ মই অলপ সময় এনেকৈ ভাজি থাকিম, তাৰপিছত অলপ ঢাকন মাৰি দিম। পচলাখিনি অকণমান লাগি যোৱা যেন হৈছে। এতিয়া ইয়াতে মই পানী এড কৰিম। পানী একেবাৰতে দি দিব, তেতিয়া চব্জিখিনি খুব সুন্দৰকৈ সিজে। ইয়াতে মই আৰু অলপ দিম পানী বেছিকৈ দিয়া কাৰণ হ'ল, মই ইয়াতে কেইটামান মটৰ দিম। মটৰকেইটা কেঁচা মটৰ তিয়াই থৈছিলোঁ। কেঁচা পানীত মটৰ দিলে মটৰকেইটা ধুনীয়াকৈ সিজে। হয়, ইয়াৰ পিছত মই এইখিনি গেছৰ ষ্টিমটো বঢ়াই দিম, আৰু এইখিনি কমেও 10-15 মিনিটমান সময় কুক হ'ব দিম। 10-15 মিনিটৰ পিছত দেখিছেনে চব্জিৰ কালাৰ আহিছে। মই ইয়াতে কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, অনলি পিঁয়াজ আৰু এটা জলকীয়া দিছোঁ। ৰোগীয়ালবিলাকেও খাব পাৰে এই চব্জিখন। মোৰ পচলা খুবেই প্ৰিয়। মই যেতিয়াই সুবিধা পাওঁ পচলা খাওঁৱে, মোৰ খুবেই প্ৰিয়। আপোনালোকৰ কাৰ কাৰ প্ৰিয় জনাবচোন, আৰু কোনে কেনেকৈ খায় তাকো জনাব। ইফালে ভাতৰ চিটিও বাজিলে, ভাতকেইটাও হ'ল। ছোৱালী স্কুলৰ পৰা আহি পাব হৈছে। চাওকচোন, মই 2 পিচ নেমু দি এনেকৈ সজালোঁ। কেনেকুৱা লাগিছে, খাবলৈ কিন্তু খুব সোৱাদ হৈছে। আপোনালোকে চেষ্টা কৰি চাব।
ৰেচিপিটো চাই কেনে পালে জনাব আৰু এটা লাইক কৰি দিব। যদি উপকৃত হোৱা বুলি ভাবে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহ পোনপ্ৰথমে আপুনি পায়। আজিলৈ আহিছোঁ, ধন্যবাদ।